হেল্ল' এভৰিৱান, মই গীতা আপোনালোক সকলোকে মই অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আচলতে মনটো বহুত বেয়া লাগি আছে, কাৰণ টিকলি আজি ঘৰত যাব। তাই 3 দিনমান থাকিলে বহুত ভাল লাগি আছিলে, মানে তাই থকাৰ মনটো। আজিকালি আচলতে আলহী চালহী তেনেকৈ ঘৰত নাহে, আৰু ঘৰততো মানুহ বুলিবলৈ তেনেকৈ নায়েই। মনবিলাক ভাল নালাগে, আলহী আহিলে মনটো ভাল লাগি থাকে। এতিয়া তাই যাব ওলাইছে, মানে সেইকাৰণে মনটো বেয়া লাগি আছে। তাইক মই থ'বলৈ আহিলোঁ। মোৰ সেইদিনা দিয়া লং ভিডিঅ'টো আপোনালোকে যদি চাইছে গম পাব যে মই সেইদিনা তাৰামতি যাবৰ বাবে প্ৰায় আধা ঘণ্টামান গাড়ী ৰখিছোঁ। তাৰপিছতহে পাইছোঁ মানে ই ৰিক্সা। কিন্তু তাই টিকলি আজি যাব ওলাওঁতে অকণমান সময় ৰখোঁতে গাড়ীখন আহি পাইছে। তাই মোক কৈ আছিল যে দেখিছা মই কিমান লাকি যে মই অহাৰ লগে লগে গাড়ীখন পালোঁ। আচলতে হয়ো, তাই অহাৰ লগে লগে গাড়ীখন পালে। তাই এতিয়া যাব। মন চনো বহুত বেয়া লাগি থাকিলে। আজিৰ ভিডিঅ'টোত ইমানেই। বাই বাই।